আজি আরে কিঠে ঐ নমস্কাৰ বন্ধু বান্ধৱীসকল কেনেকুৱা খবৰ আশা কৰোঁ নিশ্চয় আপোনালোকৰ ভালে আজি আমি অলপ ফুৰিবলৈ আহিছোঁ ইয়াত পৰিৱেশন কেনেকুৱা লাগে আৰু ইয়াৰ খেতিবিলাক কেনেকুৱা আমি দেখাই দিম আপোনালোকক ইয়াত আপোনালোকক দেখাবলৈ গৈ আছোঁ পঞ্জাৱৰ খেতি কৰা পদ্ধতিবিলাক এইবিলাক গুম খেতি আৰু সেইটো ঘৰত বৰ্তমান আমি আছোঁ এইখন কলেজ হয় গাৰ্লছ কলেজ এই কলেজখনত আমাক থাকিবলৈ দিছে চাই লওক এইবিলাক আমি অহাৰ দিনা ইয়াত আলু খেতিবিলাক তুলি আছিলে সেই আলু তুলি বস্তাবিলাক ইয়াৰ পৰা লৈয়ে যোৱা নাই ইয়াত ধুনীয়াকৈ সেইবিলাক আৰু হামাৰ মাৰি ধুনীয়াকৈ হাল বাই এইবিলাক কি ধুনীয়াকৈ সেই কৰি থৈছে ধুনীয়াকৈ দেখাই আছোঁ আপোনালোকক সম্পূৰ্ণকৈ ভিডিঅ'টো চাই থাকিব ইয়াত ট্ৰেক্টৰবিলাক ইমান মজবুত ট্ৰেক্টৰ আৰু ট্ৰেক্টৰৰ পিছে এটা ডাঙৰ বক্স গান বজাই যায় ইমান ধুনীয়া লাগে যাতে ইয়াত ফাংচনে চলি আছে আপোনালোকক দেখাই আছোঁ আপোনালোকে চাই থাকিব আৰু মই খেতিডৰা আমি থকা ৰুমটোৰ পিছেৰে কৰি আছিলে আৰু সেইবাবে মই এই ভিডিঅ'টো বনালোঁ আৰু এই ভিডিঅ'টোত চাই লওক ট্ৰেক্টৰখন কিমান ধুনীয়া আৰু কিমান মজবুত ট্ৰেক্টৰ আপোনালোকে দেখি নিশ্চয় গম পাইছে আৰু আলুবিলাক লৈ গৈ আৰু কি ধুনীয়াকৈ এটা চাইজত মাৰিছে চাওক ট্ৰেক্টৰবিলাক কি ধুনীয়াকৈ এটা ছিজনত মাৰি গৈছে একদম বহুত ঠাণ্ডা ইয়াত তাৰমানে গধূলি টাইপত ইমান বতাহ মাৰে তাৰমানে আমাৰ জলবায়ুটো আমাৰ চেঞ্জ হোৱাৰ কাৰণে নে কি ইমান ঠাণ্ডা পাইছোঁ ইমান গধূলি টাইপত আৰু ৰাতিটো বহুতে ঠাণ্ডা তাৰমানে ইয়াত আপোনালোক দেখাই আছোঁ সম্পূৰ্ণকৈ চাই থাকিব ভিডিঅ'টো আৰু স্কিপ নকৰিব চাই থাকক ইয়াত মানুহবিলাক কাম কৰি যাবলৈ ওলাইছে ইয়াত গধূলি হ'ল যেতিয়া মোৰো ডিউটি আছিলে ডিউটি কৰি অকণমান ওলাই আহিলোঁ ওলাই আপোনালোকক দেখাই আছোঁ চাই লওক এইবিলাক গম খেতি এইবিলাক বহুত বিশাল এলেকা ইয়াত আপোনালোকে পথাৰলৈ যোৱাতে ইমান ধুনীয়া ৰাস্তা আমাৰ পথাৰলৈ গ'লে এটা আলি থাকে এটা আলি দি যাব লাগে ইয়াত পথাৰৰ মাজত চাৰিচকীয়া লৈ যাব পাৰি ইমান ডাঙৰ ৰাস্তা এই চাই লওক কি ধুনীয়াকৈ এদিনতে সামৰ মাৰি লৈছে এইবিলাক ধুনীয়াকৈ আৰু ইয়াত মেক্সিমাম বাইকবিলাক মই কৈছোঁ যে আপোনালোকক স্প্লেণ্ডাৰ আৰু টিভিএছ স্পৰ্ট আৰু প্লেটিনা হাই চাই লওক এইবিলাক আলু খেতি ন এই আলু হে কিয়া आलू है सर हाँ আৰু আমিতো হিন্দীত ইমান পাকৈত নহয় সেইকাৰণে কিবা এটা ক'লে ভুল হ'ব বুলি আমি সেইবিলাক কোৱা নাই আৰু আপোনালোকে বেয়া চেয়া নাপাব চাওক কিমান এলেকা কিমান বিশাল এলেকা দেখাই আছোঁ আপোনালোকক চাই লওক এই পথাৰলৈ চাই লওক মোটামুটি বহুত এই ট্ৰেক্টৰেদি লৈ গৈ আছে গাড়ীৰে লৈ গৈ আছে দেখাই আছোঁ আলুবিলাক চাওক কিমান ডাঙৰ ইয়াৰ ৰঙা আলু ধুনীয়াকৈ চাই লওক পঞ্জাবী আলু ইয়াত ভালদৰে ইয়াত যদি কোনোবাই আহি আৰু এবাৰ যদি চাই যায় ন ইয়াত ইমান আলু পাব তাৰমানে কিমান আলু ইয়াত ৰৈ গৈছে দেখি লওক আমাৰ ইয়াত এটা আলু বুটলি লৈ যায় তো ইয়াত যিটো দেখিছোঁ তাৰমানে ইয়াত তাৰমানে কিমান বস্তু কিমান লৈ যাব ইয়াত দেখি লওক আপোনালোকে যদি বুটলিব আহে ইয়াত ঢেৰ আলু পাব এতিয়াও কিমান ডাঙৰ এলেকা কিমান দেখাম আপোনালোকক চাই লওক ইয়াই জুম কৰি দিছোঁ এই তালৈকে আছে ইয়াত আলু মোটামুটি 40 বিঘামান জাগা আলু আছে এইবিলাক পঞ্জাৱৰ লোক এওঁলোকে কাম কৰি আছে ইয়াত এই আলুবিলাক এই তাত দম কৰি থৈ দিয়া হৈছে এইবিলাক চাই লওক এটা লাইনত মোটামুটি 100টাকৈ বস্তা আছে কিমান বিশাল এলেকা ইয়াত যদি আপোনালোকে যদি আলু বুটলিবলৈ আহে ইয়াত ঢেৰ আলু পাব ইয়াত চাই লওক
এনেকুৱাকৈ আলু আছে তাৰমানে এনেকুৱাকৈ আলু এৰি থৈ গৈছে মোৰ দেখি একেবাৰে লোভ লাগি গৈছে। আমাৰ গাঁৱত হ'লে এইবিলাক বুটলিবলৈ যদি আহে 1 ট্ৰাক পাব, 1 ট্ৰাক। এইটো চাওক ইয়াত আলুবিলাক লৈ গ'ল, এইবিলাকত আলুবিলাক আছে, এইবিলাক উভালিব। কিন্তু ইয়াত মাটিবিলাক অকণমানৰ কাৰণেও বহি নাথাকে, এইবিলাক আলু লৈ গৈছে ন। আৰু এই আলু উভালি আজি উঘালিলে ন, এইবিলাক কাইলৈ আৰু এনেকুৱা দেখা পাব। আপোনালোকক আহি দেখাই দিম লাগে, কাইলৈ আৰু এনেকুৱা কৰি দিব তাৰমানে। आलू खेती तो बहुत ये लोग करता है। हाँ तो ये भी आलू वाले है, हाँ। ये भी आलू वाली खेत है, ये सब पटा गया। कौन सा खेती करेगा हाँ? यहाँ पे अभी? कौन सा खेती है? इसमें मक्की बीजा, हाँ? मक्की। मकई। हाँ, अच्छा, और यहाँ पे आलू। ना फिर ये आलू पटाए, फिर इसमें मक्की बीजे, अच्छा, यहाँ पे फिर से मकई। मक्की बैठ कर फिर धान लगाए। अच्छा, उसके बाद धान लगाएगा। हाँ, अच्छा फिर धान काट कर साठी मैंने बासमती, फिर आलू बीजेगा। अच्छा। আজিলৈ ইমানতে মোৰ ভিডিঅ'টো সামৰণি মাৰিলোঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। জয় আই অসম, পাঞ্জাৱৰ পৰা। ধন্যবাদ।